UPPL bye bye. UPPL Tata. UPPL go back. UPPL go back. আপনি ঠিকই কইছে। আজি আমি হারভাঙা গোসাইগাঁওর প্রাইমারির অন্তর্গত আমার প্রাইমারির সেক্রেটারি ভাইস প্রেসিডেন্ট আৰু আমার 4টা বুথর মানুষ আজি ইয়াতে উপস্থিত হয়। UPPL দল ত্যাগ কৰি আমি BPF জইন কৰিলোঁ। নিশ্চয় ইয়াতে কোনো কাৰণ আছে, নিশ্চয় প্ৰশ্নবোধক চিহ্ন আছে। কাৰণটো হ'ল আমি যোৱা 5টা বছৰত দেখিবলৈ পাইছোঁ যে প্ৰমোদ বড়ো চৰকাৰে আমাৰ গুমা সমষ্টিত একো উন্নতি কৰিব পৰা নাই। হ্যাঁ, গতিকে উন্নতি অকল 3টা জায়গাত হৈছে। একটা হল প্ৰমোদ বড়ো ছাৰে নিজে উন্নতি হৈছে, আৰু এটা হল EM আৰু GM সকলো উন্নতি হৈছে, আৰু এটা হল একদম এই যে ৰাঘু বল মাছ যে কয় সেই যে চেয়াৰমেন সকলে ভালকৈ বিল্ডিং বনাব পাৰিছে। মানে যিসকল MLAও আজিলৈকে পাৰিব পৰা নাই। আমি হাৰভাঙা গোসাইগাঁও BCTCত যিখন ৰাস্তা পাকা ৰাস্তা আপোনালোকে গলেই চাব, এইটো আমাৰ ৰবিৰাম নাৰ্জাৰী ছাৰে বনাই দিছে। একদম UPPL দলে যোৱা 5টা বছৰত একো উন্নতি কৰিব পৰা নাই। ৰাইজৰ কোনো উন্নতি হোৱা নাই, অকল খালি BCTC চেয়াৰমেনৰহে উন্নতি হৈছে। আৰু আমি এইটো ক'বলৈ বিচাৰিছোঁ যে মেছেজ দিব বিচাৰিছোঁ যে BTCত কেনেকৈ আমি BJP আৰু UPPLক উৎখাত কৰিব পাৰোঁ, সেইটো ৰণকৌশল ইতিমধ্যে আমাৰ তৈয়াৰ হৈ গৈছে। BJP খালি কয় যে হিন্দুবাদী, হিন্দুসকলে BJPত ভোট দিব। নহয়, আমাৰ গুমাৰ সমষ্টিত BPFৰ লগত ৰাভা আছে, ৰাজবংশী আছে, হিন্দু আছে, বাঙালী আছে, গোটেই মুছলিম আছে, সান্তালী আছে, আদিবাসী আছে। সকলোৱে মিলি জুলি আমি এইবাৰ BJPত দেখাই দিম যে BJP খালি হিন্দু কৰে। হিন্দু নহয়, আমি গোটেই মিলি BJPক উৎখাত কৰিম। নহয়, UPPL ত্যাগ কৰিছে। হয়, UPPL ত্যাগ কৰিছে। নীতি আদৰ্শবিলাক চালোঁ, নীতি আদৰ্শবিলাক আমি মুঠেই ভাল পোৱা নাই। কিয়নো যিবিলাকে কাম কৰে, দলৰ হৈ কাম কৰে, সিহঁতে দলৰ হাইকমাণ্ডে সিহঁতক চিনি নাপায়। কিছুমান মানুহ আছে চেল্ফি উঠি নিজৰ পিকচাৰটো দেখুৱাব বিচাৰে, সিহঁতকে বেছি আধিপত্য দিয়া হয়। দলৰ যিকোনো খা খবৰ সিহঁতৰ মাজতে আদান প্ৰদান হয়। কিবা যদি লিষ্ট দিব লগা হয়, কেইজনমান ব্যক্তিৰ পৰাই লোৱা হয়। আমি যে প্ৰাইমাৰী জেনেৰেল ছেক্ৰেটাৰী হয়, আমি গমেই নাপাওঁ। বিভিন্ন কাৰ্যকলাপত আমি মুঠেই সন্তুষ্ট নহয়। আৰু ডেভেলপৰ ক্ষেত্ৰতো আমি দেখিছোঁ আমাৰ এই 5 বছৰত মানে একো ডেভেলপ হোৱা নাইকি। আমিতো মানে কি কয় জাষ্ট মানে বান্ধৰ কাম অলপমান হৈছে, আৰু অলপ বাগানৰ কাম হৈছে, আৰু ফিচাৰী কেইজনমানৰ হৈছে, কিন্তু ৰাস্তা ঘাট আমি একো ডেভেলপ কৰিব নাই। আমি ঘৰৰ পৰা ওলাওঁতে আমাৰ ৰাস্তাখন বোকাৰে ভৰি আছে। আমি নিজে এই ঠাইত ইমান দিন দল কৰিলোঁ, আমি এক কোদাল মাটি পেলাব পৰা নাই। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি আছে? আৰু বেলেগতো দূৰৰ কথা, আমাৰ নিজৰ ঘৰৰ পৰা ওলাওঁতে আমি মানে বোকাৰে যাব লাগে। মানে এনেকুৱা অৱস্থা। আৰু মানে কি কয় আগন্তুক যিটো ইলেকশ্যন আছে, আজি স্পষ্ট হৈ গৈছে আমাৰ গুমা সমষ্টিত আমাৰ BPF দলৰ যিজন কেণ্ডিডেট সেইজন একদম খাটাং জিকি আছে। গতিকে আৰু আমি দুবানা ধৰি দি থাকিব বিচৰা নাই। আমি উইন হোৱা নাওখনতে উঠিব বিচাৰিছোঁ। 100% BPF দলে সংখ্যাগৰিষ্ঠ পাব, আৰু কোনো দলৰ সহায় নোহোৱাকৈ সংখ্যাগৰিষ্ঠ পাই BTC চৰকাৰ বনাব। ধন্যবাদ।